নমস্কাৰ, মই ঋষিকেশ পাঠকে আজি আপোনালোকৰ আগত এটা ভাল কণ্টেণ্ট বুলি ভাবি মই লৈ আহিছোঁ। আজি কণ্টেণ্টটো হৈছে গুৱাহাটী মাজমজিয়াত থকা নলা নৰ্দমাসমূহ যথেষ্ট লেতেৰা বা এই লেতেৰাৰ পৰা আমাৰ কেনেদৰে অসুবিধা হৈ আছে মানৱ সমাজত বা এই বস্তুটোৱে আমাৰ ফিউচাৰত কেনেদৰে এটা নিগেটিভ ইম্পেক্ট পেলোৱাৰ চান্স থাকে। তো সেইটোক লৈ আমি জনসাধাৰণখিনি কিমান কনচিয়াছ হয় সেই বিষয়ে মই এই ভিডিঅ'টোত আজি এই গভীৰ নিশা মই গুৱাহাটী মাজমজিয়াৰ পৰা ভিডিঅ'টো বনাবলগীয়া জৰুৰী হৈছে। যে কথাটো হ'ল বিষয়টো কিন্তু বহুত এটা সৰু বিষয় নহয় বুলি মই ভাবোঁ, বহুত ডাঙৰ বিষয় হয়, কিন্তু আমি ইয়াক কি কেয়াৰলেছ বুলি বহুতে ভাবি লয়। স্বচ্ছতাৰ ক্ষেত্ৰত হওক বা নলা নৰ্দমাসমূহ পানীখিনি সোঁতখিনি সুন্দৰভাৱে বৈ যোৱাৰ ক্ষেত্ৰত বহুতো মানে কি নাভাবে। তো মেইন আমি টপিকত আহিছোঁ যে আমি জনসাধাৰণে জাবৰ জোঁথৰখিনি কিমান আমি কনচিয়াছভাৱে এটা ভাল ঠাইত পেলাওঁ বা কেনেকুৱা ঠাইত পেলাব লাগে বা কেনেকুৱা ঠাইত পেলালে আমাৰ নদীৰ কাৰণে বা আমাৰ জলজীৱনৰ ক্ষেত্ৰত কেনেকুৱা এটা বেয়া ইম্পেক্ট পৰে সেইটো বস্তু নাজানে। তো তাৰ কাৰণে কথাটো হ'ল যে মানুহে কি কৰে, ডাইৰেক্ট জাবৰ জোঁথৰবিলাক ডাইৰেক্ট আনি নলা নৰ্দমাত পেলায় বা ডাষ্টবিনৰ ভাল ব্যৱহাৰ নাজানে। তো নাজানিলে কি হয়, সিহঁতে ডাইৰেক্ট নলা নৰ্দমাত পেলাই দিয়ে জাবৰ জোঁথৰবিলাক নলা নৰ্দমাত পেলালে কি হয়, এই আপোনাৰ নলা নৰ্দমাবিলাকে যিটো এটা পানীৰ সোঁত থাকে সেই পানীৰ সোঁতটো মানে বেয়া হৈ যায়। পানীৰ সোঁতটো একচুৱেল সোঁত নহয়, মানে সোঁতটো কমি যায়। কিয় কমি যাব? কাৰণ যেতিয়া গেছ জমা হ'লে সেই পানীটো চিধাই গৈ নাযায়, আপোনাৰ পানীটো চাইড পিনে ফ্ল' হৈ যাব। এক নম্বৰ কাৰণটো হৈছে যে গুৱাহাটীৰ বানপানী হোৱাৰ মেইন কাৰণটো হৈছে নলা নৰ্দমাসমূহ আনপ্লেনিং বা নলা নৰ্দমাসমূহ লেতেৰা। এই লেতেৰা কোনে কৰে? কোনো চৰকাৰে নকৰে, সাধাৰণ মানুহে কৰে। তো সাধাৰণ মানুহে এই বিষয়টো কনচিয়াছ হিচাপে ল'ব লাগিব। তো মই আপোনাক কৈছোঁ যে এই লেতেৰাবিলাক ক'ত পৰি আছে? ব্ৰহ্মপুত্ৰ নদীত পৰি আছে। তো ব্ৰহ্মপুত্ৰ নদীটো হৈছে আমাৰ অসমৰ জনসাধাৰণৰ কাৰণে লাইফ লাইন হয়। তো ব্ৰহ্মপুত্ৰ নদীৰ পানীখিনি যদি আমি চাফ চিকুণ কৰি ৰাখিব লাগে, তো আমি কিছুমান সৰু পইণ্ট আমি ভালকৈ ভাবিব লাগিব। যেনে আপোনাক ক'লোঁ, স্বচ্ছতাৰ ক্ষেত্ৰত ডাষ্টবিনৰ ব্যৱহাৰ কৰা বা ডাষ্টবিনৰ উপযুক্ত ঠাইত পেলোৱা, য'তে ত'তে আমি পেলাব নালাগে। তো গুৱাহাটীৰ নিচিনা এখন চিটিত মিউনিচিপালিটিয়ে ভালদৰে ইয়াৰ কাৰ্যকলাপসমূহ কৰি আছে। তো মই ভাবোঁ মেইন কথাটো হৈছে মানুহৰ কনচিয়াছনেছটো একেবাৰে নাই। তো কনচিয়াছনেছ থকাটো বহুত জৰুৰী। তো মই আপোনাক দেখাই দিলোঁ, আৰু এই গভীৰ নিশা মই ভিডিঅ' বনোৱাৰ কোনো স্বাৰ্থ নাই, কিন্তু মোৰ স্বাৰ্থটো এইটোৱে যে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে কিছুমান বস্তু কৰাৰ কাৰণে আমাৰ দায়িত্ব থাকে। তো এইটো কাৰণ আছিলে। তো আপোনালোকে দেখিছে যে নলা নৰ্দমা সোঁতবিলাক একেবাৰে নোহোৱা হৈ গৈছে। তো এইটো এটা ভাল বিষয় বুলি মই ভাবি লৈছোঁ। দেখিছে জাবৰ জোঁথৰ বোলে যেনি তেনি পৰি আছে। আপুনি এই ঠাইতো দেখিছে কিছুমান ঠাইত গুৱাহাটীয়ে পানী বুলি দেখিয়ে নাপায়, কিন্তু কি তাতে চব জাবৰ জোঁথৰমাখান পৰি আছে। সেই জাবৰ জোঁথৰ গৈ ব্ৰহ্মপুত্ৰ নদীত পৰিছে, আৰু সেই ব্ৰহ্মপুত্ৰ প্ৰদূষিত পানীসমূহ আমি কনজিউম কৰি আছোঁ। যে এতিয়া কথাটো হ'ল যে নলা নৰ্দমাসমূহ মিউনিচিপালিটি কেতিয়াবা বিভিন্ন আধুনিক প্ৰযুক্তিৰ সহায়ত চাফ চিকুণ কৰে। মই দেখাব বিচাৰিছোঁ যে এই চাফ চিকুণ কৰা এইটো এটা মেচিন হয়, এইটোৰ দ্বাৰা চাফ চিকুণ কৰে। কিন্তু কথাটো হ'ল যে আমি জনসাধাৰণে যদি এই বস্তুটো কনচিয়াছনেছটো ভালদৰে থাকে, তো এই বস্তুটো যিটো আমাৰ খৰচ হয় সেই খৰচটো আমাৰ চৰকাৰৰ পৰা ৰাহি হ'ব। তো এই বস্তুটো চৰকাৰে কৰিব সময় নাথাকিব পাৰে যে চৰকাৰে এইটো এনেকুৱা কাম চাফ চিকুণ কৰিব বুলি যে আমি লেতেৰা কৰিব লাগিব, তেনেকুৱা বিষয় নহয়। তো মেইন কথাটো হৈছে আমি জাবৰ জোঁথৰসমূহ ভাল ঠাইত পেলাব লাগিব। গুৱাহাটীৰ নিচিনা ঠাইত এখন বহুত মানে ডেভেলপ হোৱাৰ কাৰণে বহুখিনি ইয়াতে অৰিহণা যোগায় এইবিলাক ক্ষেত্ৰত। তো গুৱাহাটীত কি হয়, আমাৰ বহুত বিভিন্ন ঠাইৰ পৰা মানুহ আহে। তো বিভিন্ন ঠাইৰ মানুহখিনি বিভিন্ন কনচিয়াছৰ ওপৰত ডিপেণ্ড কৰে। তো এইখিনিয়ে আছিলে চাফ চিকুণৰ ক্ষেত্ৰত গুৱাহাটীৰ নলা নৰ্দমাখিনিত কেনেদৰে এতিয়া প্ৰেজেণ্ট চিটুৱেশ্যন হৈ আছে, বা গুৱাহাটীৰ কিছুমান নলা নৰ্দমা এনেকুৱা আছে পানী সোঁত নাইয়ে, মানে জাবৰ জোঁথৰে হৈ আছে। তো তাৰ ফলত কি হৈছে, সেই পানীৰ ফ্ল'টো একেবাৰে বেয়া হৈ গৈছে, বা অকণমান পানী আহিলে সেই পানী উফন্দি আহি মেইন ৰাস্তালৈকে বৈ যায়। তো এইটোৱে আছিল। মই ভাবোঁ আপোনালোকে এই বিষয়টোক গুৰুত্ব সহকাৰে ল'ব। ইয়াত কোনো মোৰ স্বাৰ্থ নাই, আপোনালোকে জানে। তো ভাবোঁ আপোনালোকে আজিৰ পৰা এই বস্তুটো যাতে নলা নৰ্দমাত নেপেলায়, ডাষ্টবিনত পেলায়, বা গুৱাহাটীৰ নিচিনা চিটি এখনত মিউনিচিপালিটিয়ে যিটো পদক্ষেপ লৈ আছে সেই পদক্ষেপক আমি সঁহাৰি জনাব লাগিব। তাৰ কাৰণে আমি উপযুক্ত ঠাইত জাবৰ জোঁথৰ পেলাব লাগিব, আমি জাগাত বস্তুখিনি চাব লাগিব। বিশেষ একো নকওঁ, আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব বুলি মই আশা কৰিছোঁ। তো মই ভাবিছোঁ আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে বা গুৱাহাটীখন চাফ চিকুণ ৰখা যদি আপুনি দায়িত্ব বুলি ভাবিছে, তো
তো আপুনি কি কৰক, ভিডিঅ'টো শ্বেয়াৰ কৰক, কমেণ্ট কৰক, বা আৰু কেনেকুৱা ধৰণৰ কণ্টেণ্ট বিচাৰে বা গুৱাহাটী চাফ চিকুণৰ ক্ষেত্ৰত আপুনি কি ব্যৱস্থা ল'ব লাগে সেই বিষয়ে আপুনি কমেণ্টত জনাওক। তো এইখিনি আছিলে মোৰ ভিডিঅ' আজি কণ্টেণ্ট।